ওচৰত আমাৰ ৰছী আছে, আপোনাৰ সাধাৰণ ৰছী আছে, আপোনালোকে দেখিছে। মই গাঁঠি লগাই দিছোঁ, একো নাই, এডাল সাধাৰণ ৰছী। ইয়াত অলপ মেজিক কৰিলে কি হ'ব চাওঁচোন হওক। ইয়াৰ বাবে সকলো হাতখন ওপৰ দিব লাগিব, হাতখন এনেকৈ কৰিব লাগিব। সকলোৱে কৰাৰ পিছত মই মন্ত্ৰ এটা কওঁ, সকলোৱে ক'ব লাগিব। ক'ব নাই? গিলি 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 চৌ, গিলি 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 চৌ, গিলি 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 চৌ, গিলি 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 চৌ। আকৌ এবাৰ জোৰছে গিলি 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 চৌ, গিলি 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 চৌ। এটা জোৰছে উকি লাগে, আৰু এটা জোৰছে উকি। আপোনালোকে মেজিক কৰাৰ পিছত কি হয় চাওঁচোন আহক। আপোনালোকৰ উকি শুনি মোৰ ৰছীডালো থিয় হৈ গ'ল। সকলোৱে দেখিছে ইয়াত কোনো একো নাই। আপোনালোকৰ উকি শুনি মোৰ ৰছীডালো থিয় হৈ গ'ল। আকৌ এবাৰ আপোনালোকে উকিয়াব লাগিব, এটা জোৰদাৰ উকি।